হেল্ল' এভৰিৱান, এটা সুখবৰ লৈ মই পুনৰ আপোনালোকৰ মাজত সাজু হৈছোঁ। এইবাৰ আমি 1508টা ভেকেঞ্চিৰ বিষয়ে কথা পাতিম, যি ইছ্যু হৈছে কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট PNRD, গভৰ্ণমেণ্ট অফ আছাম। এই চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ কামটো কাইণ্ডলি ছাপোৰ্ট কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা দি দিব। এই জব নটিফিকেশ্যনত আপুনি দেখা পাব 1508টা টোটেল ভেকেঞ্চি আছে আৰু যি কণ্ট্ৰাকচুৱেল বেচিছত হ'ব অসম গভৰ্ণমেণ্টৰ ভিতৰত। আবেদনৰ তাৰিখটো আজি 22 ফেব্ৰুৱাৰী 2026 পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হয় আবেদনৰ 22 মাৰ্চ 2026। এক মাহত সময় পাব আপুনি। most importantly, এই এপ্লিকেশ্যনৰ কাৰণে আপোনাক একো এপ্লিকেশ্যন ফি দিব নালাগিব। প্ৰথম পোষ্টটো হৈছে মনৰেগাৰ ফালৰ পৰা এক্ৰেডিটেড ইঞ্জিনিয়াৰ, গাঁও পঞ্চায়ত ইউনিটৰ। টোটেল নম্বৰ অফ পোষ্ট আছে 291 আৰু এজটো লাগিব 18 বছৰৰ পৰা 40 বছৰৰ মাজত। ইয়াৰ চেলাৰীটো হ'ব 18,000 আৰু ইয়াৰ কাৰণে যি কোৱালিফিকেশ্যন লাগে সেইটো ডিজায়াৰ্ড ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, কেণ্ডিডেটছ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন। ছেকেণ্ড পোষ্টটো হৈছে আকৌ মনৰেগাৰ ফালৰ পৰা গ্ৰাম ৰোজগাৰ সহায়ক। এইটো গ্ৰাম পঞ্চায়তৰ ইউনিট হ'ব। 468 টোটেল পোষ্ট আছে। 18 বছৰৰ পৰা 40 বছৰৰ মাজত হ'ব লাগিব। ইয়াৰ চেলাৰী হ'ব 15,000 rupees আৰু ডিজায়াৰ্ড কোৱালিফিকেশ্যনটো আছে graduate in any discipline from any recognized university or institution with minimum of 50 marks. Distance education degree approved by DEC, UGC, AICTE is valid. Must possess diploma in computer application for a period of minimum 6 months. Candidate well versed in mobile application. 3 নম্বৰৰ পদটো আকৌ মনৰেগাৰ ফালৰ পৰা কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম পঞ্চায়তৰ ইউনিট। 291 টোটেল পোষ্ট আছে। আকৌ এজটো ছেইম 18 এজৰ পৰা 40 মাজত হ'ব লাগিব। 15,000 ইয়াৰ চেলাৰী হয় আৰু কোৱালিফিকেশ্যনটো যি আছে অলমষ্ট ছেমে আছে, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন উইথ মিনিমাম 50 মাৰ্কছ, 50% marks. Distance education degree approved by DEC, UGC, AICTE is valid. Must possess diploma in computer application for a period of 6 months. Candidate well versed in mobile application ভালদৰে জনা হ'ব লাগিব। 4 নম্বৰ আৰু লাষ্ট পদটো আছে পেজি ফাইনেন্স কমিশ্যনৰ ফালৰ পৰা গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, গ্ৰাম পঞ্চায়তৰ ইউনিট। 462 টোটেল পোষ্ট আছে ইয়াত। 18 বছৰৰ পৰা 40 বছৰৰ মাজত হ'ব লাগিব কেণ্ডিডেট। 15,000 ইয়াৰ চেলাৰী হ'ব। ইয়াৰ কোৱালিফিকেশ্যনটো লাগিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ institution with a minimum of 50% marks. Distance education degree approved by DEC, UGC, AICTE is valid. Must possess diploma in computer application for a period of 6 months. Candidates well versed in mobile application. কাষ্ট কেটেগৰী ৱাইজ জব পোষ্টটো যি বিভাজন আছে এইটো ইয়াত আপুনি দেখিব পাৰিব। এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে কম্পিউটাৰ এছিষ্টেণ্ট, ৰোজগাৰ সহায়ক, গ্ৰাম পঞ্চায়ত। Additional eligibility criteria to hoise the candidate must satisfy the following criteria. Candidate must be an Indian citizen. Relaxation in maximum age: SC ST 5 years, OBC MOBC 3 years, PH candidates 10 years. Application submission to মই যেনেকৈ আপোনালোক অলৰেডি কৈছো, application must be submitted only through online mode through website https://www.rural.assam.gov.in. No other forms of physical or electronics application will be entertained. নেক্সট ইয়াত ডিটেইলত ফটোগ্ৰাফছৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে কি কেনেধৰণৰ ফটোগ্ৰাফটো আপোনাৰ লাগিব, যি আপুনি অনলাইন ছাবমিশ্যন দিওঁতে এপ্লিকেশ্যন দিওঁতে কেনেধৰণৰ ফটোটো আপলোড কৰিব সেইটোৰ বিষয়ে দিয়া আছে। আৰু এই নটিফিকেশ্যনটোত আপুনি ডিটেইলত যেতিয়া চাব তেতিয়া দেখা পাব যে ছিগনেচাৰৰ কি ক্ৰাইটেৰিয়া থাকে, কেনেধৰণৰ ছিগনেচাৰ হ'ব লাগিব, তাৰ চাইজটো কি হ'ব লাগিব, সেই গোটেইখিনি দিয়া আছে। লগতে আপোনাক ডকুমেণ্টছ যি ৰিকুৱাৰ্ড হ'ব, বাৰ্থ চাৰ্টিফিকেট, এডমিট কাৰ্ড অফ HSLC or equivalent examination for proof of age. এজৰ কাৰণে either birth certificate or admit card HSLC লাগিব। ইয়াৰ ইকুইভেলেন্ট যিকোনো এক্সাম থাকে। আইডি প্ৰুফৰ কাৰণে আপুনি পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইসব দিব পাৰে। ড্ৰাইভিং লাইচেন্স য'ত নিজৰ ফটো এটা থাকে, ফটো আইডি বুলি ক'ব পাৰিম আমি। ডিটেইলৰ চাৰ্টিফিকেটছ কেইটা ইয়াত অলৰেডি দিয়া আছে। নেক্সট মোড অফ চিলেকশ্যনটো চাই লওঁ। চিলেকশ্যনৰ প্ৰক্ৰিয়া পেপাৰ 2টো হ'ব এক্ৰেডিটেড ইঞ্জিনিয়াৰৰ কাৰণে।
তাৰপিছত পেপাৰ 1টো হ'ব বাকী যিখিনি পোষ্ট আছে তাৰ কাৰণে যদি আপুনি both accredited engineer আৰু বেলেগ কেইটা পোষ্টৰ কাৰণে দুটাৰো কাৰণে আপুনি যদি এলিজিবল হয় আৰু আপোনাক দুটাৰে পোষ্টটো এপ্লাই কৰিব আছে তেতিয়া আপোনাক দুটা পেপাৰৰ কাৰণে বেলেগ বেলেগকে এপ্লিকেশ্যনটো দিব লাগিব মানে দুইবাৰ আপোনাক এপ্লিকেশ্যনটো দিব লাগিব আপোনাৰ এপ্লিকেশ্যন প্ৰচেছটো যদি শুদ্ধকৈ হয় তেতিয়া আপোনালোকে গৈ কিনে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব https://www.rural.assam.gov.in ৱেবছাইটটোৰ পৰা নটিফিকেশ্যনটোত মাইনিউট ডিটেইলছ যি প্ৰক্ৰিয়া থাকিব এভৰিথিঙৰ মাইনিউট ডিটেইলছটো দিয়া আছে সেইকাৰণে ৰিকুৱেষ্ট কৰোঁ আপোনালোকে এবাৰ নটিফিকেশ্যনটো নিজৰ লাইন বাই লাইন নিজে এবাৰ পঢ়ি ল'ব মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ নটিফিকেশ্যনৰ আপোনালোকে ডাইৰেক্টলি গৈ কিনে ডাউনলোড কৰি পঢ়িব পাৰিব আই হোপ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল আছিলে মোৰ চেনেলটো কাইণ্ডলি ছাপোৰ্ট কৰি দিব কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব গুড লাক এণ্ড থেংক ইউ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত